নমস্কাৰ বন্ধুসকল, আপোনালোক হয়তো ভালে আছে আৰু আজিকালি মানুহৰ ৰুচিবোৰ সলনি হৈছে। ডিজিটেল মিডিয়াটো মানুহবোৰে আগৰ দৰে ব্যস্ত হ'বলৈ এৰিছে আৰু মানুহে লিখা মেলা পঢ়াৰ যিটো অভ্যাস, সেই অভ্যাসটোৰ সলনি ডিজিটেলি কিছুমান বস্তু চাব বিচাৰিছে। নতুনকৈ ভিডিঅ' জনপ্ৰিয় হৈছে আজিকালি, গতিকে সেই ভিডিঅ' আকাৰে ময়ো এটা বিষয় নতুনকৈ উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ। এই যে ভিডিঅ'টো দেখিছে, এয়া হৈছে অভিজিত বৰুৱা, যোৰহাটৰ সন্তান অভিজিত বৰুৱা। অভিজিত বৰুৱাই এটা সময় আছিল যিটো সময়ত ইলেক্ট্ৰনিক মিডিয়া বা ডিজিটেল মিডিয়াৰ কোনো ধৰণৰ বৰ বিশেষ প্ৰভাৱ নাছিলে। সেই সময়ছোৱাতেই গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছ কৰিবলৈ সক্ষম হৈছিল খালী ভৰিৰে দৌৰি। বহুতে জানে আৰু বহুত অসমীয়াৰ বাবে এয়া গৌৰৱৰ বিষয় আছিল। তাৰ পিছতো তেখেতে ক্ৰীড়া সাধনা অব্যাহত ৰাখিলে। তাৰ পিছত বহু সফলতা, বহুখিনি ঘাত প্ৰতিঘাত তেখেতে অতিক্ৰম কৰিলে। আৰু আজিৰ তাৰিখত অভিজিত বৰুৱাৰ কথা মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ। এইকাৰণেই উল্লেখ কৰিব বিচাৰিছোঁ কাৰণ অভিজিত বৰুৱাই অহা 29 ছেপ্টেম্বৰ তাৰিখে দক্ষিণ আফ্ৰিকাৰ এগৰাকী দুৰ্ধৰ্ষ বক্সাৰৰ সৈতে মুখামুখি হ'ব তানজেনিয়াত, অৰ্থাৎ প্ৰফেশ্যনেল বক্সিঙত। আৰু এই প্ৰফেশ্যনেল বক্সিংখন হ'ব ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, অৰ্থাৎ অভিজিত বৰুৱাই প্ৰতিনিধিত্ব কৰিব ভাৰতীয় দলক। গতিকে অভিজিত বৰুৱাৰ এই সফলতাই আমাকো এজন অসমীয়া হিচাপে এই গৌৰৱৰ অংশীদাৰিত্ব কৰিব। শুভকামনা জ্ঞাপন কৰিছোঁ অভিজিত বৰুৱা আপোনাক, আৰু আশা কৰিছোঁ অভিজিত বৰুৱাৰ জয়ে আমাকো এই গৌৰৱৰ অংশীদাৰ কৰিব। আৰু এনেধৰণে ভিডিঅ' এটা আগবঢ়ালোঁ, শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু আপোনালোকেও ভাবিছোঁ অভিজিত বৰুৱাক উৎসাহ দিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈও মই আগবঢ়াই যাবলৈ যত্ন কৰিম। ধন্যবাদ।